বন্ধু বান্ধৱীসকল সৰুৰ পাকঘৰে সকলোকে স্বাগতম আহকচোন আজি মোৰ পাকঘৰত কি বনাওঁ চাওঁ আজি মই সয়াবিনৰ তৰকাৰী বনাম এয়া চাওকচোন সয়াবিনখিনি তিয়াই ৰাখিছিলোঁ ধুনীয়াকৈ পানীৰ পৰা টুকি ইয়াতে মই সয়াবিনখিনি দিলোঁ কটা পিঁয়াজ 2টা আধা চামুচ হালধি 1 চামুচ জলকীয়া গুড়ি আধা চামুচ জিৰা গুড়ি চিকেন মছলা গৰম নিমখ সোৱাদ অনুসাৰে আৰু মিঠাতেল দিলোঁ 2 চামুচ তাৰপিছত দিলোঁ আদা নহৰু 1 চামুচ দি মই ইয়াতে গৰম মছলা দিলোঁ আধা চামুচ দি মেৰিনেট কৰি ৰাখিম বন্ধু বান্ধৱীসকল 10 মিনিটৰ কাৰণে মেৰিনেট কৰি ৰাখিম বন্ধু বান্ধৱীসকল মোৰ চেনেলটো যদি ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব দেই আনফালে মই কেৰাহীত তেল দিলোঁ গৰম কেৰাহীত তাৰপিছত ইয়াতে মই এইখিনি শুকান মছলাখিনি দি দিলোঁ ইলাচি দালচেনি তেজপাত জলকীয়া শুকান জলকীয়া তাৰপিছত ইয়াতে মই পিঁয়াজ দিলোঁ পিঁয়াজ দি ৰঙচুৱা কৰি ভাজিছোঁ ভাজাৰ পিছতে ইয়াতে মই চয়াবিনখিনি দি দিলোঁ চয়াবিনখিনি অলপ লৰাই তাৰপিছত মই আলুখিনি দি দিলোঁ ইয়াতে আলু 2টা কাটি ৰাখিছিলোঁ আলুখিনি দি দিলোঁ আলুখিনি দি অলপ সময় মই আলু নিসিজালৈকে পানী ছটিয়াই অলপ ভাজিব লাগিব ঢাকন মাৰি ভাজিব লাগিব লৰাই থাকিব লাগিব যাতে তলত লাগি নধৰে এয়া চাওক প্ৰায় হৈ আহিছে ইয়াতে মই বিলাহী 2টাও কাটি দিলোঁ বিলাহী 1টা কাটি দিলোঁ কাটি দিলোঁ এয়া চাওকচোন প্ৰায় হৈ আহিছে চয়াবিনখিনি হৈ আহিছে চয়াবিনখিনি হৈ আহিছে চাওক এতিয়া ইয়াতে মই অলপ কচুৰি মেথি দিলোঁ তাৰপিছত আধা চামুচ এয়া ঘি দি দিছোঁ আধা চামুচ এয়া হৈ গ'ল সুন্দৰকৈ পৰিৱেশন কৰক এয়া মোৰ নিৰামিষ থালি সম্পূৰ্ণ হৈ গ'ল চাওকচোন বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পালে